গুড মৰ্ণিং সকলোকে। আজি আলহী আহি আছে মাহঁতে আমাৰ ঘৰত। মই এতিয়া খানা বনাওঁ, মাহঁতে আহি আছে। মই আধা ৰেডি কৰি বনাই থাকোঁ, বাকীখিনি আহিলে বনাম। চাই থাকক আপোনালোকেও কোন কোন আহি আছে। 8জন অহা বুলি কৈছে, কিন্তু কিমান বা আহে চাই লওক। মই এতিয়া খানা বনাম। এয়া জুই জ্বলাই দিছোঁ, এতিয়া দালি বহাই দিম। গেছত ভাত বনাই দিম, মাংস বনাম, মেষ্টা টেঙা বনাম। এইবিলাক চাই থাকক আপোনালোকেও, দেখাই আছোঁ। আলহী আহি পাল, বঢ়িয়া লাগছে একদম। কি পেহাকৰ কথা উঠছি, পিকনিক খাব নিচিনা লাগছি। আলহী আহি পাল 2টা বজাত। লিপষ্টিক লগাইছে মা? হা কাই লগাই দিছি? নেনাবাই আৰু বাপা কই? ভাবা কথা নহল। কি মস্ত ভাইটি গুলি আছে। চিমিলি আলু কি আলু কয় বাইদেউ? আমিও চিমিলি আলু কওঁ হয়তো। কিছুমানে আৰু কিবা কয় মাটিৰ তলৰ আলু, কিবা আলু এনেকৈ থাকে। ধুনু ধুনু হা বাই বাই দিয়েংগে, বাই বাই বাইদেউ আঞ্জা মাছ ভাজি আছে। নাই দিয়া, মাছ ভাজি আছে বাইদেউ। কি কবি ৰান্ধনী বা? আলহী আহিলে মোৰ টেনশ্যন নাই, ৰান্ধি বাঢ়ি নিজে খাই যায়। এই মা ইয়াতে নেহুৰা দা চলাই আছে। বাই বাই আহিলি খাবাই লাগব ছোৱালী ঘৰক আহিলি। ইয়াতে মাংস, মাছৰ পেটা, কি ৰূপচান্দা মাছ ভাই। এই মাছ ভাজি আছে ডাঙৰ বাইদেউ। আজি খাম, মজা খানা হ'ব। আমি গোটেইগিলা একেলগে খাম। আলহী আহি পাইছে, ৰান্ধি বাঢ়ি খাইছে আৰু মোৰ কাৰণে কাপোৰ আনিছে, দেখাইছোঁ আপোনালোকক। কিমান ভাল লাগছে আজি আহা গোটেইগিলা। দালিটো পানী হ'ল। মাছৰ পেটা, ফুলকবি আলু ভাজি, কলপাতত খাইছোঁ আজি। আজি কি ডিচেম্বৰ? 24 ডিচেম্বৰ। তাইও হাঁহিব তই যাব লাল যা। বাই বাই আৰু এই ভিডিঅ' দে 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 যা বাই বাই। আলহী গ'ল গোটেই মাখা, এজনো নাথাকিল। আৰু বেলেগ লখৰাৰ পৰা আলহী আহিছে মাহঁতৰ তাত, সেইকাৰণে মাহঁতে সোনকালে গ'ল। দিনটো ভাল লাগিল, এতিয়া যোৱাৰ পিছত আৰু বেয়া লাগিল। 6জন আহিছিলে, এতিয়া গ'ল আৰু সিহঁতক বিদায় দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।